নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিম যি 4500 পোষ্টৰ LPUP কাট অফৰ ওপৰত। গতিকে কোনখন ডিষ্ট্ৰিক্টৰ কাট অফ কিমান যাব, কোনখন ডিষ্ট্ৰিক্টৰ হাইয়েষ্ট কাট অফ যাব, কোনখন ডিষ্ট্ৰিক্টৰ লোৱেষ্ট কাট অফ যাব, গতিকে সেইটো বিষয়ে আজি আলোচনা কৰিম। আজি হেতু মও 5550 পোষ্টৰ কাট অফ ওপৰত ভিডিঅ' বনাইছিলোঁ আৰু হেতু মতে আসলে FIS টো গৈছে। গতিকে আজি মই 4500 পোষ্টৰ কেণ্ডিডেট সকলৰ সুবিধাৰ্থে মই 6খন ডিষ্ট্ৰিক্ট লৈছোঁ। সেই 6খন ডিষ্ট্ৰিক্টৰ কাট অফ কিমান যাব পাৰে FIS টো মই আপোনালোকৰ বাবে আগবঢ়াই দিম। গতিকে আৰু এটা কথা, বহুতে ভয় খাই আছে যে 4500 কাট অফ বেছি যাব। আসলে একদম ভয় খোৱা কথা নহয়, কাৰণ 4500 কাট অফ বেছি নাযায়। যিটো 5550 গৈছে তাৰে সেইটো মতে FIS টো থাকিব। আসলে বহুতে ভয় খাই আছে আৰু কাট অফ যে বেছি নাযায়, মই সেইটো এনেই ওপৰতে কোৱা নাই। আসলে বহুত কথা ভাবি আসলে এই কথাটো কৈছোঁ। তাৰ প্ৰথম কথাটো হৈছে যি 5550 পোষ্টৰ কেণ্ডিডেটসকলে অলৰেডি এতিয়া এপইণ্টমেণ্ট পালে, সেই সকলৰ ভিতৰতে বেছিভাগৰে আছিলে নাম্বাৰ বেছি আছিলে। আৰু যিহেতু মই যদি এটা উদাহৰণ দিওঁ, মই এতিয়া LPত মই নিজৰ হোম ডিষ্ট্ৰিক্টত পোৱা নাই, কিন্তু মোৰ নেক্সট যিটো 4500 এপ্লাই কৰি থোৱা আছিলে তাত কাট অফ মোৰ মানে মাৰ্কছ বেছি আছিলে, চিটেটৰ মাৰ্কছ। গতিকে মই কিন্তু সেইটো মতে মই শিৱসাগৰ পাব লাগে, কিন্তু মই শিৱসাগৰ এতিয়া মই যাবও নোৱাৰোঁ, কাৰণ LP to LP যাব নোৱাৰে। গতিকে সেইটো কাৰণে যিসকলৰ কেণ্ডিডেটৰ ভাল মাৰ্কছ আছে তেওঁলোকে এতিয়া বেলেগ এখন ডিষ্ট্ৰিক্ট বা নিজৰ হোম ডিষ্ট্ৰিক্টত যাম বুলি ভাবিলেও যাব নোৱাৰে। গতিকে সেইটো মেইন কাৰণ বহুতৰ এটা ভাল মাৰ্কছ আছে 5550 যিসকল কেণ্ডিডেট এতিয়া এপইণ্টমেণ্ট পালে বা যিসকল ছাৰ বাইদেউ এপইণ্টমেণ্ট পালে, কিন্তু তেওঁলোকে এতিয়া নিজৰ হোম ডিষ্ট্ৰিক্ট যাম বুলি যাব নোৱাৰে। LP to LP, UP যাব পাৰিব, LP যাব নোৱাৰে। গতিকে মেইন প্ৰধান কাৰণটো হৈছে এইটো। গতিকে আপোনালোক যদি 4500 এপ্লাই কৰি থোৱা কেণ্ডিডেট বা ছাৰ বাইদেউ হয়, গতিকে আপোনালোকে চিন্তা নকৰিব। আপোনালোকে যদি এটা ভাল FIS এটা মাৰ্কছ আছে বুলি ভাবে, আপোনালোকে নিশ্চিন্ত থাকক। আপোনালোকে এজন চৰকাৰী শিক্ষক হ'বলৈ সক্ষম হ'ব। যিহেতু বেছি দিন নাই, আপোনালোকৰ এতিয়া ভেৰিফিকেশ্যন আকৌ জেনেৰেল ভেৰিফিকেশ্যনটো আৰম্ভ হ'বই। গতিকে আপোনালোকে নিশ্চিন্ত থাকক। আৰু মই আজি আলোচনা কৰিম 4500 যিটো ট্ৰেণ্ডিঙত থকা পোষ্টত, ট্ৰেণ্ডিঙত থকা বুলি ক'ব পাৰি, ট্ৰেণ্ডিঙত থকা 6খন ডিষ্ট্ৰিক্টৰ ওপৰত। গতিকে সেই 6খন ডিষ্ট্ৰিক্টৰ ওপৰত আলোচনা কৰিম UR আৰু OBC ক্ষেত্ৰত। বাকী ST ST হিলছ বা সকলৰ কাৰণে মই অন্য এটা ভিডিঅ' লৈ আহিম আৰু এনেদৰে পৰ্যায়ক্ৰমে মই আপোনালোকৰ সকলোবিলাক ডিষ্ট্ৰিক্টৰ কাট অফ লৈ আহিম। গতিকে বেছি দেৰি নকৰোঁ। আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যিহেতু আমাৰ পৰিয়ালৰ 1000 সদস্য হ'বলৈ বেছি সময় নাই, গতিকে আপোনালোকে সোনকালে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব। গতিকে এতিয়া ব'লক আমি যি 6খন ডিষ্ট্ৰিক্টৰ কাট অফৰ ওপৰত আলোচনা কৰোঁ। এতিয়া আলোচনা কৰিম LP এছিষ্টেণ্ট টিচাৰ আছামিজ যিটো কাট অফ, সেই 6খন ডিষ্ট্ৰিক্টৰ ওপৰত আমি আলোচনা কৰিম। প্ৰথম ডিষ্ট্ৰিক্টখন মই লৈছোঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। ডিব্ৰুগড় ডিষ্ট্ৰিক্টত UR পোষ্ট আছে 85টা। আৰু আপোনালোকে গম পায় যে 5550 পোষ্টত ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কাট অফ বহুত কমেই গৈছে। তাত 61.24 গৈছে UR ক্ষেত্ৰত। গতিকে এইবাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত ইমান কাট অফ নাযায়, 62+ যাব পাৰে বা 61ৰ আশে পাশে থাকিব। আৰু OBC MOBC ক্ষেত্ৰতো 21টা পোষ্ট আছে, গতিকে তাৰ কাট অফ 60+ যাব পাৰে। গতিকে যিসকলৰ 62 বা 60+ৰ আশে পাশে আছে নম্বৰ, গতিকে আপোনালোকে নিশ্চিন্ত থাকক। আৰু নেক্সট আহিব লখিমপুৰ ডিষ্ট্ৰিক্ট। লখিমপুৰ ডিষ্ট্ৰিক্টত UR পোষ্ট আছে 91টা। আৰু লখিমপুৰ ডিষ্ট্ৰিক্টত আচলতে সকলোৱে এপ্লাই কৰে। গতিকে এইবাৰো লখিমপুৰ ডিষ্ট্ৰিক্টত UR যি কাট অফ 61.398 গৈছে আৰু OBC ক্ষেত্ৰত 60.48 গৈছে। গতিকে লখিমপুৰ ডিষ্ট্ৰিক্টত UR পোষ্ট আছে 91টা। গতিকে কাট অফ তাত 64+ যোৱাৰ সম্ভাৱনা আছে বা অলপ 1 মাৰ্ক কমিব পাৰে। OBC MOBC ক্ষেত্ৰত 22টা পোষ্ট আছে, গতিকে কাট অফ তাত 62+ যোৱাৰ সম্ভাৱনা আছে। নেক্সট আমি আলোচনা কৰিম শিৱসাগৰ ডিষ্ট্ৰিক্ট। শিৱসাগৰ ডিষ্ট্ৰিক্টত 5550ত আচলতে পোষ্ট নাছিলে। গতিকে শিৱসাগৰ ডিষ্ট্ৰিক্টত UR পোষ্ট আছে 88টা। গতিকে কাট অফ 63+ যোৱাৰ সম্ভাৱনা আছে। আৰু OBC MOBC ক্ষেত্ৰত 21টা পোষ্ট আছে। গতিকে কাট অফ 61+ যোৱাৰ সম্ভাৱনা আছে। ঠিক তেনেদৰে কামৰূপ ডিষ্ট্ৰিক্ট, আমাৰ 4 নম্বৰখন ডিষ্ট্ৰিক্ট হৈছে কামৰূপ ডিষ্ট্ৰিক্ট। কামৰূপ ডিষ্ট্ৰিক্টত UR পোষ্ট আছে 74। গতিকে কাট অফ তাত 64+ যোৱাৰ সম্ভাৱনা আছে UR ক্ষেত্ৰত। আৰু OBC MOBC ক্ষেত্ৰত 25টা পোষ্ট আছে। গতিকে তাত 62+ যোৱাৰ সম্ভাৱনা আছে। আৰু নেক্সট আহিব যোৰহাট ডিষ্ট্ৰিক্ট। আৰু যোৰহাট ডিষ্ট্ৰিক্টত UR পোষ্ট আছে 58টা।
গতিকে আপোনালোকৰ আগতে দেখিছে ইউআৰ ইউআৰ যিটো ৫,৫০০ কাট অফ গৈছে যোৰহাট ডিষ্ট্ৰিক্টত 61.398 গৈছিলে। গতিকে যোৰহাট ডিষ্ট্ৰিক্টতো এইবাৰ 58টা পোষ্ট আছে। গতিকে কাট অফ 60+ যোৱাৰ সম্ভাৱনা আছে। যিহেতু বহুতে যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ ডিষ্ট্ৰিক্টত বহুত আচলতে কাট অফ যায় বুলি এপ্লাই নকৰে। গতিকে সেই 3-4খনমান ডিষ্ট্ৰিক্ট আচলতে কাট অফটো কমিহে যায়। গতিকে যোৰহাট ডিষ্ট্ৰিক্টত মই 60+ যাব বুলি মই অনুমান কৰিছোঁ আৰু ইউআৰ ক্ষেত্ৰত আৰু OBC MOBC ক্ষেত্ৰত 59লৈ অহাৰ সম্ভাৱনা আছে। গতিকে তাত OBC MOBC পোষ্ট আছে 20টা। গতিকে 59+ যোৱাৰ সম্ভাৱনা আছে। ঠিক তেনেদৰে যদি মাজুলী চাবলৈ যাওঁ, মাজুলী ডিষ্ট্ৰিক্টতো এইবাৰ 5,550ত কাট অফ আছিলে বহুতেই কম গৈছে, 60.358 গৈছে আৰু OBC ক্ষেত্ৰত 59.092 গৈছে। ওমেন ৰিজাৰ্ভেশ্যনৰ কথা ক'বলৈ নাযাওঁ, কিন্তু ইউআৰ আৰু OBC ক্ষেত্ৰতো ইমানেই কাট অফ গৈছে। গতিকে মাজুলী ডিষ্ট্ৰিক্টত যদি চাব যাওঁ, ইউআৰ পোষ্ট আছে 21টা। গতিকে 60+ যোৱাৰ সম্ভাৱনা আছে ইউআৰ ক্ষেত্ৰত আৰু OBC MOBC পোষ্ট আছে 12টা। গতিকে তাত 58+ যোৱাৰ সম্ভাৱনা আছে। আৰু মই এই যি 6খন ডিষ্ট্ৰিক্টৰ কাট অফৰ ওপৰত আলোচনা কৰিলোঁ, এই কাট অফটো আচলতে এভাৰেজ কাট অফ, তাতকৈ কম যাব পাৰে কিন্তু বেছি নাযায়। গতিকে আপোনালোকে ইমান চিন্তা নকৰিব। আপোনালোকৰ যদি এইটো নম্বৰ আশে-পাশে নম্বৰ আছে বা এইটো নম্বৰ আছে, আপোনালোকে নিশ্চিন্ত থাকক। আৰু আজি মই আলোচনা কৰিলোঁ এই 6খন ডিষ্ট্ৰিক্টৰ ইউআৰ আৰু OBC কাট অফৰ ওপৰত। গতিকে আপোনালোকক যদি সকলো ডিষ্ট্ৰিক্টৰ বা সকলোবিলাক কাষ্টৰ কাট অফ লাগে বা আপোনালোকে যদি বিচাৰে আপোনালোকে কমেণ্ট কৰিব। আৰু আপোনালোকে এতিয়া ক'ত নতুনকৈ জইন কৰিলে বা যিসকল কেণ্ডিডেট 4,500 পোষ্টত এপ্লাই কৰি থৈছে, আপোনালোকে কোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে আপোনালোকে কমেণ্ট কৰিব। আৰু আপোনালোকৰ কাষ্ট কি, OBC নে MOBC নে ST হিলছ বা ইউআৰ, আপোনালোকে কমেণ্ট কৰিব। আৰু মই আপোনালোকৰ বাবে বাকী কেইখন ডিষ্ট্ৰিক্টৰ কাট অফ কণ্টিনিউ এইকেইদিন আনি থাকিম। গতিকে যদি নতুনকৈ আকৌ এবাৰ গৈছোঁ, নতুনকৈ চেনেলটো যদি ভিজিট কৰিছে, লাইক এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব, লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব। আকৌ এটা নতুন ভিডিঅ'ত মই লগ পাম। আজিলৈ ধন্যবাদ।